হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আজি আমি গৈ আছোঁ ওদালগুৰি জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ৰাণী বুলি ক'লেও মিছা কোৱা নহ'ব। সেই ঠাইডোখৰ হৈছে ভৈৰৱকুণ্ড। আৰু ভৈৰৱকুণ্ডলৈ গৈ আমি কেনেদৰে সময় কটাওঁ, কি কৰোঁ, কেনেদৰে আমি তাত ফটো তোলোঁ, কিমান ধুনীয়া ঠাই, প্ৰাকৃতিক সৌন্দৰ্য কোৱাৰ অৰ্থ কি আছে, সকলোবোৰ গম পাব। তেতিয়ালৈকে আপোনালোকে গোটেই ভিডিঅ'টো চাব লাগিব। তেন্তে বেছি দেৰি নকৰি আজি আমাৰ এই ভিডিঅ' আমি আৰম্ভ কৰোঁ। हाय दीदी फ्लाइंग कीजिए ना। हम जा रहे हैं गुवाहाटी। हम लोग अभी गुवाहाटी नहीं जा रहे हैं। তেন্তে বন্ধুসকল, আপোনালোকে দেখাই পাইছে যে আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ নগাঁও জিলাৰ পৰা ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডলৈ। আৰু ইয়াৰ দূৰত্ব হয়গৈ প্ৰায় 140ৰ পৰা 150 কিলোমিটাৰৰ ভিতৰত। আৰু সময় লাগে প্ৰায় 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ ভিতৰত। চব হৈ আছে এইটো হৈ গৈছে। বন্ধুসকল, ভৈৰৱকুণ্ডৰ এই যাত্ৰাত ভৈৰৱকুণ্ডৰ পথটোৰ কথা ক'বই লাগিব, বিৰাটেই ধুনীয়া। তাৰপিছত ক'ব লাগিব ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা, ৰাস্তাৰ দুয়োকাষে থকা গছ গছনিবোৰ, শান্তশিষ্ট পৰিৱেশ, ট্ৰেফিক জাম নোহোৱা ঠাই। তাৰপিছত আমি ক'ব লাগিব চাহপাত বাগানবোৰৰ কথা, বিৰাটেই ধুনীয়া, চকুত লগা। বন্ধুসকল, এই যাত্ৰা কৰি এনেকুৱা লাগিব যেন আপোনালোকে এই যাত্ৰা কৰি ভাগৰি পৰা নাই। বন্ধুসকল, বৰ্তমান আমি ঢেকীয়াজুলিত আছোঁ। আৰু ঢেকীয়াজুলিতে এখন ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ আছে, নাম হৈছে ঢেকীয়াজুলি কাৰ বজাৰ। আৰু এইখন মোৰ ভাইটিৰ হয়, আৰু সিও আজি আমাৰ লগত ভৈৰৱকুণ্ড যাব। আৰু যদি আপোনালোকে ভাবে যে ছেকেণ্ড হেণ্ড গাড়ী এখন লাগিছিল, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা কিনিব পাৰিব। বন্ধুসকল, আমি ওদালগুৰি সোমাওঁতেই আমি চাহ খাওঁ বুলি ভাবিলোঁ। তেতিয়া ওদালগুৰিতে থকা মনোহাৰা হোটেলত সোমালোঁ। কিন্তু তাত সোমাওঁতেই দেখা পালোঁ জুবিনদা পাণ শ্বপ বুলি এখন পাণ দোকান আছে। তেতিয়া আমি দোকানখনত গৈ পেলাই সুধিলোঁ যে জুবিনদা পাণ শ্বপ বুলি কিয়? তেতিয়া তেখেতে ক'লে যে জুবিনদা ইয়াতে আহিলে পাণ খায় বুলি, সেইকাৰণে জুবিনদা পাণ শ্বপ বুলি তেখেতে নামাকৰণ কৰিলে। তেন্তে বন্ধুসকল, আপোনালোকে দেখাই পাইছে যে আমাৰ লগতে বহুত মানুহ ৰৈ আছে ট্ৰেইনৰ বাবে। ট্ৰেইনখন গ'লেই আমিও ইয়াৰ পৰা ওলাই যাব পাৰিম। বন্ধুসকল, এই ট্ৰেইনখন গুৱাহাটীমুখী ট্ৰেইন, আৰু ইয়াৰ পৰাই তেজপুৰ, বান্দৰদোৱা, নাহৰলগুন পৰ্যন্ত যাবলৈ পাৰি। দেখিছেনে বন্ধুসকল, আমি কথা পাতোঁতেই কেতিয়া ভৈৰৱকুণ্ড আহি পালোহি আমি ক'বই নোৱাৰিলোঁ। দেখিছেনে বাৰু, ইমান ধুনীয়া ধুনীয়া পাহাৰ, ইমান ওখ পাহাৰ। সঁচাকৈ ভৈৰৱকুণ্ডক প্ৰাকৃতিক সৌন্দৰ্যৰ ৰাণী বুলি ক'লেও ভুল নহ'ব। বন্ধুসকল, আপোনালোকক কথা এটা ইয়াতে কৈ থওঁ যে এই ব্ৰিজখন দেখা পাইছে, এই ব্ৰিজখন আচলতে ইয়াত নাছিলে। ইয়াতে চুইচ গেট এটা আছিলে, আৰু সেইফালেদিয়ে গাড়ী অহা যোৱা কৰিছিলে। আৰু এই ব্ৰিজেদি বৰ্তমান টাৱাং পৰ্যন্ত যাব পাৰি। দেখিছেনে বন্ধুসকল, কিমান মানুহ আহিছে, গাড়ীয়ে গাড়ী, মানুহে মানুহ, কেৱল মানুহে দেখা যায়। ভাগ্যে ভাল আমি ইটো পাৰে আহিলোঁ, মানে ব্ৰিজখন ক্ৰছ কৰি, কাৰণ এইফালে মানুহৰ সংখ্যা একেবাৰে নগণ্য। বন্ধুসকল, মানুহে নতুন বছৰ বুলি বা বিহু বুলি ওলাই আহিছে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত, প্ৰাকৃতিক পৰিৱেশৰ মাজত এসাঁজ ভাত খাওঁ বুলি। আৰু ইয়াতে সুখ দুখ পাহৰি এটা দিনৰ বাবে নাচ গান কৰিছে। বন্ধুসকল, ইমান দূৰৰ পৰা বনভোজ খাবলৈ ভৈৰৱকুণ্ডলৈ আহিছোঁ। এতিয়া যে বনভোজত আহি যদি এসাঁজ ভাত নাখাওঁ, তেতিয়াহ'লে কথাটো বেয়া হয়। সেইবুলি আমিও ভাত এসাঁজ খাই দিওঁ, আৰু ভাতটো খোৱাৰ শেষ হোৱাৰ পিছত আমি ওলাই যাওঁ ভৈৰৱকুণ্ড চাবলৈ। কিয়নো মোৰ জীৱনত মই কেতিয়াও ভৈৰৱকুণ্ডলৈ অহা নাই। ইমান ধুনীয়া ধুনীয়া পাহাৰ, ইমান ডাঙৰ নিজৰা, এইবোৰ চাই কেতিয়াও পোৱা নাইকিয়া। সেইবুলি আমি ইফালে ওলাই যাওঁ, ফটো তোলোঁ, ফূৰ্তি কৰোঁ। মানুহবোৰে নাচি আছে, গাই আছে, ফূৰ্তি কৰি আছে, সেইবোৰ চাই মেলিয়ে আমি সময়বোৰ কটালোঁ। দেখিছেনে বন্ধুসকল, ইমান ধুনীয়াকৈ পাহাৰৰ পৰা পানীবোৰ বৈ আহিছে। আৰু এই পানীখিনি বোলে ব্ৰহ্মপুত্ৰত লগ হৈছে, আৰু পিছত গৈ বোলে মহাসাগৰত গৈ লগ হৈছে। বন্ধুসকল, নদীখনৰ ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ বুলি স্থানীয় মানুহে এখন বাঁহৰ দলং বনাই দিয়ে। আৰু এই জিৰকৈ বৈ থকা নদীখন দেখিছে নহয়, এই নদীখনেই আগতলৈ গৈ ধনশিৰি নাম পাইছে, যি আমি সৰুতে স্কুলত সকলোৱে পঢ়িছোঁ। বন্ধুসকল, মোৰ জীৱনত প্ৰথমবাৰৰ বাবে ভৈৰৱকুণ্ডলৈ আহি খুবেই ভাল লাগিছে। এতিয়া আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব পাহৰি নাযাব। তেন্তে বন্ধুসকল, আজিলৈ ইমানখিনিয়ে, লগ পাইছোঁ আন এটি ভিডিঅ'। তেতিয়ালৈকে বাই বাই, ধন্যবাদ, জয় আই অসম।